ইউটিউবাৰ দৰ্শকসকলে মই ৰশ্মিয়ে মোৰ চেনেল ৰশ্মিছ কিচেন এণ্ড ব্লগৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। সদায় অহাৰ দৰেও আজিও এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ এটি ৰেচিপি। বৰষুণ দি থাকিলে কেনেদৰে আমৰ আচাৰ বনাই বহুত দিনলৈকে ভালে ৰাখিব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। সৰু সৰু কিছুমান টিপছ লৈ আহিছোঁ যাৰ কাৰণে আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে আৰু খাবলৈও খুব টেষ্টি হয়। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। আজি মই আমৰ আচাৰ বনাবলৈ আহিছোঁ। এইখিনি মোৰ 1 কেজি মানেই হ'ব আম, আৰু এই আমখিনি মই ধুনীয়াকৈ ধুই পেলাই শুকুৱাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে এনেদৰে কাটি লওঁ। দেখিছে, মই এনেকৈ দীঘলীয়া চাইজত কাটিছোঁ। আপোনালোকে ইচ্ছা অনুসৰি নিজৰ ইচ্ছা অনুসৰি কেনেদৰে কাটিব পাৰে। এতিয়া এই কাটি লোৱা আমখিনি মই এই চিচা বৈয়ামটোত এনেদৰে ভৰাই দিম। হৈ গ'ল মই ভৰাই পেলাই। এতিয়া মই ইয়াতে নিমখ দি দিম। এয়া মই নিমখ অলপ সৰহকৈ দিম, 1 চামুচ 2 চামুচ। এইখন চামুচেৰে মই 3 চামুচ নিমখ দিছোঁ। নিমখ দি পেলাই এনেদৰে লৰাই দিম। সাঁফৰখন মাৰি দিম। সাঁফৰখন মাৰি পেলাই এনেকৈ জোকাৰি দিব লাগিব। আৰু মই এনেদৰে 2 দিন থৈ দিম। 3 নম্বৰৰ দিনাখনহে মই উলিয়াম। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব মইনো কেনেদৰে আচাৰখিনি বনাওঁ। এয়া আজি 2 নম্বৰৰ দিন। এইখিনি চাওক, আজি হৈ গ'ল এয়া 3 নম্বৰৰ দিন। চাওক এইখিনি কেনেকুৱা হৈ গ'ল। এতিয়া মই এইখিনি গোটেই নিমখ পানীখিনি ইয়াত তলত জমা হৈ গ'ল। প্ৰথম দিনাখন একদম ফুল হৈ গৈছিলে, এইখিনি জহি গ'ল আৰু সেইকাৰণে এনেদৰে কমি গ'ল। আৰু মই এতিয়া এয়া ফুটা থকা খৰাহী এটা লৈ লৈছোঁ আৰু ইয়াতে মই এইখিনি বাকি ল'ম। এনেদৰে অলপ সময় টুকি থৈ দিম। আৰু এতিয়া মই এয়া চালনী এখন লৈছোঁ। চালনীখনতে ইয়াতে মই আমখিনি দি দিম। আমখিনি দি অলপ সময় শুকুৱাই ল'ম। এনেকৈ ফেনৰ তলত দি পেলাইও শুকুৱাব পাৰিব। লগতে মই ইয়াতে জলকীয়া কেইটামানো দি দিছোঁ, কাৰণ জলকীয়া কেইটাও শুকাব লগতে একেলগে। এনেদৰে নিমখত দি থ'লে খুব বেছি ভাল লাগে খাই আৰু খুব কোমল হৈ যায়। কিছুমানে কয় আচাৰ মোৰ বহুত টান হৈছে, কি কাৰণে টান হয়, কিন্তু আপোনালোকে এনেদৰে নিমখত দি পেলাই 2 দিন থৈ পেলাই এনেকৈ আচাৰ বনাবচোন, খুব বেছি ভাল হয়। আৰু এতিয়া মই ৰ'দ ভালকৈ ওলোৱা নাই, তথাপিও অকণমান শুকাবৰ বাবে, ইয়াৰ ওপৰৰ পানীটো শুকাবৰ বাবেহে মই অকণমান মেলি থ'ম। হয়তো আপোনালোকে ফেনৰ তলতো থ'ব পাৰে, নহয় বাহিৰতো এনেদৰে মেলি থ'ব নাই, কাৰণ আমৰ আচাৰ বনোৱা এইখিনি সময়ত বৰষুণ দিয়ে। সেয়েহে মই বৰষুণৰ বতৰটোনো কেনেদৰে আমাৰ আচাৰ বনাব পাৰি তাকে দেখুৱাবলৈ আহিছোঁ কাৰণে মই আপোনালোকক কৈছোঁ। আজি আমাৰ ইয়াতো বৰষুণ দি আছিলে, কিন্তু আজি আমাৰ ইয়াত অকণমান এতিয়া ৰ'দটো ওলাইছে। সেয়েহে মই বাহিৰতে অকণমান সময় মেলি থ'ম। ইয়াৰ পানীটো শুকাই গৈছে। যিহেতু আমৰ টেঙা আচাৰ বনাবলৈ কৈ আছোঁ, লগতে জলকীয়া দুটামানো হ'ব লাগে, তেতিয়া খাই বেছি ভাল লাগে। সেয়েহে মই জলকীয়া দুটামানো লৈ লৈছোঁ। জলকীয়াখিনিও মই এনেকৈ ধুই পেলাই শুকুৱাই লৈছোঁ আৰু এনেদৰে দুটুকুৰ কৰি কাটি যাম। মই কেঁচি এখনৰ সহায়েৰে এনেদৰে কাটিছোঁ। এতিয়া আমৰ আচাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল, এয়া মই গোটা ধনিয়া লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ, আৰু গোটা জিৰা আৰু বগা সৰিয়হ আৰু 5 ফোৰণ, নিমখ, শুকান জলকীয়া 5-6টামান লৈছোঁ, আৰু হালধি আৰু ৰেড চিলি পাউডাৰ। এইটো কাশ্মীৰ ৰেড চিলি পাউডাৰ লৈছোঁ কালাৰটো হ'বৰ বাবে। আৰু এইখিনি কাটি থোৱা জলকীয়াখিনি, আৰু এইখিনি হ'ল মোৰ আমখিনি, শুকাই থোৱা আমখিনি। আৰু ইঞ্জিন তেল লৈছোঁ 1 লিটাৰ। 1 লিটাৰ সম্পূৰ্ণ নালাগে। আৰু এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে গৰম হোৱাৰ লগে লগে ইয়াতে গোটেই সামগ্ৰীখিনি দি দিম। খুব এটা বেছি সময় ভাজিব নালাগে, এনেই অলপ গৰম কৰিব লাগে। আৰু এতিয়া মই ইয়াতে সৰিয়হখিনি দি দিম, কাৰণ সৰিয়হটো পিছত দিব লাগে, নহ'লে সোনকালে ক'লা পৰি যায়। সৰিয়হখিনি দিলে সোনকালে ফুটি যায়। সৰিয়হৰ পৰিমাণটো অলপ মই বেছিকৈ দিছোঁ। খুব ধুনীয়াকৈ ফুটিছে। ইমানটো জোখতে এতিয়া মই নমাই থ'ম, নহ'লে সৰিয়হকেইটা বেছিকৈ ফুটি গ'লে বা ক'লা পৰি গ'লে ভাল নালাগে। ইমানটো জোখতে এতিয়া মই নমাই থ'ম। এইখিনি মছলা মই প্লেট এখনত উলিয়াই লৈছোঁ, কাৰণ ঠাণ্ডা হ'লে মই গ্ৰাইণ্ডাৰত পিচি ল'ম। এয়া মই মছলাখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু আচাৰত অলপ গোটাকৈ দিলে খাই বেছি ভাল লাগে, সেয়েহে মই গোটাকৈ ৰাখিছোঁ। আৰু এতিয়া আকৌ কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে মই মিঠাতেলখিনি দি ল'ম।
কাৰণ মোৰ আম যথেষ্টখিনি আছে, সেয়েহে মই আধা লিটাৰমান তেল দিম। তেলখিনি একদম হাই ফ্লেমত গৰম কৰিব নালাগে, কাৰণ মই অলপ মিডিয়াম ফ্লেমত গৰম কৰি ল'ম। এতিয়া মিঠাতেলখিনি মই মিডিয়াম ফ্লেমত গৰম কৰি আছোঁ আৰু প্ৰায় গৰম হৈছে। ইয়াতে এতিয়া মই পাঁচফোৰণ কেইটামান দি দিম, এইখিনি ইয়াতে দি দিম। দি পেলাই এনেদৰে ঘনাই লৰাই দিব লাগিব। ইণ্ডাকশ্যনখন মই অফ কৰি দিলোঁ আৰু লগতে মই কাটি থোৱা জলকীয়াখিনিও দি দিম। এয়া হালধি মই 2 চামুচ দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰো মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিব, কাৰণ মই নিমখ অলৰেডি দিয়াই আছে, কাৰণ বহু নিমখ দিছোঁ। এতিয়া মই 1 চামুচে দিম নিমখ। আৰু আচাৰখিনি বেছি টেষ্টি হ'বৰ বাবে ইয়াতে অলপমান চেনি দি দিবচোন। চেনি দিলে খাবলৈ আৰু বেছি টেষ্টি লাগে। আৰু একেবাৰে শেষত পিচি লোৱা মছলাখিনিও দি দিম। মছলাখিনি দিলেহে আচাৰৰ আচল ৰংটো আৰু গোন্ধটো আহে। খুব ধুনীয়া গোন্ধাইছে আৰু কালাৰটো এতিয়া হালধি আৰু ৰেড চিলি পাউডাৰ দিয়াৰ লগে লগে কালাৰটো দেখিবলৈ খুব ধুনীয়া হৈ পৰিছে। এইখিনি চাওক, জলকীয়া কালাৰটো সতে কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু তেল ইমানখিনি আছে। এনেদৰে এতিয়া মই ঠাণ্ডা হোৱাৰ লগে লগে মই বৈয়ামত ভৰাই থৈ দিম। এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে এতিয়া মই বৈয়ামত ভৰাই দিম। চিচা বৈয়াম হ'ব লাগে। যিকোনো আচাৰ থ'বলৈ হ'লে এনেদৰে চিচা বৈয়ামত থ'ব, তেতিয়া খাবলৈ বেছি ভাল হয় আৰু আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। এনেদৰে বনাই থৈ দিছোঁ আৰু এবছৰমানলৈকে মই এনেদৰে খাই থাকিব পাৰিম। কাৰণ আৰু আচাৰ বিশেষকৈ মাজে সময়ে ৰ'দত উলিয়াই থাকিব লাগে। যেতিয়াই ৰ'দ দিয়ে আপোনালোকে তেতিয়াই ৰ'দত উলিয়াই দিব, তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকে আচাৰখিনি। আচাৰ হৈ গ'ল আৰু এসপ্তাহ 10 দিনৰ পিছত এইখিনি খাব পৰা হ'ব। যদি পাৰে ৰ'দ দিয়ে যদি, তেনেহ'লে ৰ'দতো উলিয়াই দিব। তেতিয়া ৰ'দত দিলে 3-4 দিনতে খাব পৰা হৈ যাব। ৰ'দত নিদিয়াকৈ কেনেদৰে আমৰ আচাৰ বনাব পাৰি এই ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকেও এনেদৰে বনাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।